নমস্কাৰ এছামিজ ৰেচিপিজ এণ্ড ব্লগছৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। 7 ছেপ্টেম্বৰ মোৰ জন্মদিন হয়। মই জন্মদিনত কি কৰিলোঁ আপোনালোকৰ লগত অকমান ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। এয়া মোৰ জন্মদিনত মোৰ ল'ৰাটোৱে মই কেক কাটিছোঁ। মোৰ মানুহটোৱে কেমেৰা লৈ আছে, ভিডিঅ'ত ওলাব পৰা নাই। আজি মই কি ৰেচিপি বনাইছোঁ তাৰে দুটা ৰেচিপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। এটা মই চিকেন তন্দুৰী বনাইছোঁ, তাৰ বাবে মই লৈছোঁ এয়া 2 পিচ লেগ পিচ লৈ লৈছোঁ। মই এয়া এনেদৰে মই চুৰি কটাৰী এখনেৰে কাটি লৈছোঁ। এতিয়া মই ইয়াতে নিমখ দি দিছোঁ, সোৱাদ অনুযায়ী দিব আপোনালোকে। হালধি দিছোঁ মই অকণমান, জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়ি দিছোঁ অকণমান। এয়া মই জিৰা দি দিছোঁ অকণমান, মিট মছলা দিছোঁ অকণমান, গৰম মছলা দিছোঁ মই অকণমান। এয়া মই আদা, নেহৰু আৰু জলকীয়াৰ পেষ্ট দিছোঁ এচামুচ। লগতে মই পিঁয়াজ পেষ্ট দিছোঁ মই এচামুচ। এতিয়া মই ইয়াতে ভিনেগাৰ দি দিছোঁ অকণমান, হোৱাইট ভিনেগাৰ দি দিছোঁ মই অকণমান। লগতে মই ইয়াতে দি দিম অকণমান অৰেঞ্জ ফুড কালাৰটো অকণমান দি দিছোঁ। নিদিলেও হ'ব, অপশ্যনেল হয়। নিদিলে আপোনালোকে ৰেড চিলি পাউডাৰ দি দিব, কাশ্মীৰী ৰেড চিলি পাউডাৰ। এতিয়া মই এইখিনি ভালদৰে মই মিক্স কৰি ল'ম। মই হাতেৰে মিলাই লৈছোঁ ভালদৰে। এইখিনি মই ভালদৰে মিলাই ল'ম। এয়া মোৰ হৈ গৈছে। ইয়াতে মই মিঠাতেল অকণমান দি দিছোঁ। তেতিয়া মই মেৰিনেট কৰোঁতে দিব লাগিছিলে, মই পাহৰিলোঁ দিবলৈ। এতিয়া মই এখন কেৰাহীত এনেদৰে তেল নিদিয়াকৈয়ে এইখিনি মই বহুৱাই দিম। খালী কেৰাহী এটাত মই এনেদৰে বহুৱাই দিছোঁ। গেছৰ ফ্লেম মই মিডিয়াম টু ল' ফ্লেম ৰাখিছোঁ। মছলাখিনিও মই এনেদৰে দি দিছোঁ। এতিয়া মই ঢাকনি এখনেৰে ঢাকি দিছোঁ। এতিয়া মই 2-3 মিনিটৰ পিছত মই এনেদৰে ঢাকনিখন আঁতৰাই চাইছোঁ। এতিয়া মই লাহেকৈ এয়া লুটিয়াই দিম। এয়া মই লুটিয়াই দিছোঁ। গেছৰ ফ্লেম মই ল' কৰি ৰাখিম। এতিয়া মই আকৌ ঢাকি দিছোঁ ঢাকনিখনেৰে। আকৌ মই মাজে মাজে এনেকৈ ঢাকনিখন আঁতৰাই চাই আছোঁ। এতিয়া মই ইয়াতে অকণমান পানী এড কৰি দিম। এয়া মই মছলা থোৱা পানী, মছলাৰ বাতিটোত মানে পানী অকণমান দি মই এনেদৰে দি দিছোঁ চামুচ এখনৰ সহায়ত। আকৌ মই ঢাকি দিছোঁ। এতিয়া মই আকৌ ঢাকনিখন আঁতৰাই চাইছোঁ, পানীখিনি নোহোৱা হৈ গৈছে। এতিয়া মই আকৌ পানী অকণমান দি দিছোঁ। পানীখিনি শুকাই গ'লে এনেদৰে মাংসখিনি নিসিজালৈকে মই এনেদৰে পানী দি সিজাই লওঁ মাংসখিনি। মই লুটিয়াই দিছোঁ। আকৌ মোৰ এটুকুৰ মাংস এৰিয়ে গ'ল। মাংস সিজিছেই মোৰ প্ৰায়। এতিয়া মই আকৌ ঢাকনিৰে ঢাকি দিছোঁ। এতিয়া মই আকৌ 2-3 মিনিটৰ মূৰত চাইছোঁ, মোৰ হৈছেই। আপোনালোকে এনেকৈ বনালে মাজে মাজে চাই থাকিব। এইটো বনাওঁতে মোৰ 8 মিনিটমান সময় লাগিছে। মই ল' ফ্লেমত বনাইছোঁ। ল' ফ্লেমতে বনাব আপোনালোকেও। এয়া মোৰ হৈ গৈছে, মই চাইছোঁ। এয়া মোৰ ৰেডি হৈ গৈছে। এখন প্লেটত মই এনেদৰে নমাই থ'ম এতিয়া। এয়া মোৰ চিকেন তন্দুৰী ৰেডি হৈ গ'ল। এতিয়া মই হাঁহৰ মাংস লৈছোঁ। এতিয়া মই হাঁহৰ মাংসখিনি এয়া মই মেৰিনেট কৰি লৈছোঁ। ইয়াতে মই পিঁয়াজ দিছোঁ পেষ্ট কৰি, আদা, নেহৰু আৰু জলকীয়া পেষ্ট কৰি ইয়াতে দি দিছোঁ। লগতে নিমখ, হালধি, জিৰা, ধনিয়া, মিট মছলা, গৰম মছলা গোটেইখিনি একেলগে দি মই ইয়াতে মেৰিনেট কৰি লৈছোঁ। ৰেড চিলি পাউডাৰ দিছোঁ লগতে মই 2 চামুচ।
এইখিনি মই গোটেইখিনি একেলগে মেৰিনেট কৰি লৈছোঁ। এইখিনি মই দেখুওৱা নহ'ল আৰু। এতিয়া মই এখন কেৰাহী বহুৱাই দিছোঁ। ইয়াতে মই অইল দি দিছোঁ। তেলখিনি মই গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াতে এটা ডাঙৰ পিঁয়াজ মই কাটি ৰাখিছোঁ। পিঁয়াজখিনি মই ইয়াতে এড কৰি দিছোঁ। এতিয়া মই পিঁয়াজখিনি অকণমান সময় ভাজি ল'ম। পিঁয়াজখিনি মই এনেদৰে অকণমান সময় ভাজি ল'ম। ইয়াতে মই এটা ইলাচি দি দিছোঁ, মানে আগতে দিব লাগিছিলে, মই পাহৰি থাকিলোঁ। বেলেগ একো মই গোটা মছলা ব্যৱহাৰ কৰা নাই, অকল ইলাচি দি দিছোঁ মই এটা। এয়া মই মাংসখিনি দি দিলোঁ, মেৰিনেট কৰি ৰখা মাংসখিনি। এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম। হাঁহৰ মাংস হেনো ভালদৰে ভাজিব লাগে, নহ'লে ভাল নালাগে খাবলৈ। মই এইখিনি ভালদৰে ভাজি ল'ম ৰঙচুৱা হোৱাকৈ। এয়া মই মাজে মাজে ভাজিম। মই ঢাকনি নিদিয়াকৈ ভাজি আছোঁ, মাজে মাজে মই লৰাই দি আছোঁ। এনেদৰে এয়া মোৰ ভজা হৈছে প্ৰায়। এয়া মাংসৰ কালাৰটো চেঞ্জ হৈছে। এতিয়া মই ইয়াতে কাটি ৰখা কোমোৰা এড কৰিম। আজি মই কোমোৰাৰ সৈতে হাঁহৰ মাংস বনাইছোঁ। এয়া মোৰ কাটি ৰখা কোমোৰাখিনি এড কৰি দিছোঁ। এতিয়া মই এইখিনি গোটেইখিনি একেলগে মিক্স কৰি একেলগে ভাজিম অকণমান সময়। কোমোৰা মই এনেদৰে ডাঙৰ ডাঙৰ পিচ কৰিয়ে কাটিছোঁ। কোমোৰাখিনি গলি যাব, সেয়েহে মই অকণমান ডাঙৰকৈ কাটিছোঁ। এতিয়া মই ঢাকনি এখনেৰে ঢাকি দিছোঁ। 3 মিনিট সময়ৰ পিছত মই আকৌ ঢাকনিখন আঁতৰাই চাইছোঁ। এয়া মই গোটেইখিনি আকৌ একেলগে লৰাই দিছোঁ। মাজে মাজে এনেকৈ লৰাই চাই থাকিব। এতিয়া মই আকৌ ঢাকনিৰে আকৌ অকণমান সময়ৰ কাৰণে ঢাকি দিম। আকৌ মই 3-4 মিনিটৰ পিছত আকৌ চাইছোঁ। এয়া কোমোৰাখিনি অকণমান অকণমান সিজিব লৈছে। এনেদৰে মই আকৌ অকণমান সময় ভাজি ল'ম। এইবাৰ মই ঢাকনি নিদিয়াকৈ ভাজি ল'ম। এনেদৰে মই ঢাকনি নিদিয়াকৈ অকণমান সময় ভাজি লৈছোঁ। এতিয়া মই ইয়াতে উতলা পানী এড কৰি দিছোঁ। মই হাঁহৰ মাংসখন অকণমান জোল বনাম, সেয়েহে মই ইয়াতে পানী অকণমান বেছিকৈ দি লৈছোঁ। আপোনালোকে গ্ৰেভি খালে পানী কমকৈ দি ল'ব। মই পানী অকণমান বেছিকৈ দিছোঁ। এতিয়া মই মাংসখন উতলিবলৈ দিম। মই ভালদৰে লৰাই দিছোঁ। এয়া মই ঢাকনি গুচাই অকণমান সময়ৰ পিছত চাইছোঁ, মোৰ মাংস উতলি আছে। এতিয়া মই ইয়াতে দালচেনি পাউডাৰ এড কৰিছোঁ। লগতে মই অকণমান জালুকৰ গুড়ি এড কৰিম। এয়া মই জালুকৰ গুড়ি দি দিছোঁ অকণমান। এনেকৈ দিলে খাবলৈ সোৱাদ হয়, মোৰ ভাল লাগে। এয়া মোৰ ৰেডি হৈ গৈছে কোমোৰাৰ সৈতে হাঁহৰ মাংসৰ ৰেচিপিটো। আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আমাৰ বাবুৱে অকণমান খাই দেখুৱাইছে। হাঁহৰ মাংস টেষ্ট কৰিছে। সি খাই দেখুৱাইছে। অকণমান চাগে জ্বলা দিছিলোঁ নহয়, অকণমান জ্বলাও ধৰিছে। তন্দুৰী খাই দেখুৱাইছে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।